ইমিডিয়েট এপ্ৰুভেলটো কাৰণে পঠালে ভাল হ'ব বুলি মই ভাবোঁ। এইটো মই নতুন প্ৰেচিডেণ্টক অনুৰোধ কৰিছোঁ। আৰু গতিকে বিশেষ ক'বলগীয়া নাই আজি। আৰু আমাৰ যিটো নেকি বিদায়ী আমাৰ পবিত্ৰ ডাঙৰীয়া, এতিয়া আমাৰ নতুন সভাপতি মহোদয় ইমিডিয়েট নেক্সট 3 নম্বৰ কাম এইটো কমিটিটো গঠন কৰি আৰু বিভিন্ন মণ্ডলৰ পৰা 10 গতিকে কালিৰ ভিতৰত যিখিনি হয় সেইখিনি জমা দিব লাগিব। আৰু খুটাবাৰীটো তাফেৰ ভাই তেওঁ তাত 14টা আছে, তেওঁ 10টা অলৰেডি জমা দিছে, সেইখিনিও প্ৰিণ্টত আছে। আৰু কথাকথিৰ অখিলৰ যিটো নেকি মণ্ডল সেইটো আছে 14টা তেওঁ জমা দিছে। তাৰ ভিতৰত ধনুভাঙাৰ দীপক কছাৰী তেওঁ 12টা আছে, 12টাই তেওঁ জমা দিছে। আৰু তাৰ ধূপধৰাৰ তেওঁৰ 10টা আছে ন, একদম 13টা আছে, 13টা তেওঁ কাম চলি আছে। 4টা আজিৰ ভিতৰতে তেওঁ দিব, তেওঁৰ 4টা কমপ্লিট হৈছে বুলি কৈছে। তাৰপিছত দৰংগিৰিৰ ইয়াতে অলপ দেৰি হৈছে। গতিকে আজিৰ ভিতৰত বা কালিৰ ভিতৰত যিখিনি আমাৰ বুথৰ পৰা যিখিনি মণ্ডলবোৰে আনা নাই, তেওঁলোকে কালিৰ ভিতৰত ইমিডিয়েট এইবোৰ চিগনেচাৰ কৰি পেলাই এইটো জমা দিব লাগে। আৰু কালিৰ ভিতৰত এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত তাৰমানে জমা দিব যিখিনি আহে, আৰু নাহাখিনিতো কালি জমা নহ'ব তাৰমানে। গতিকে আমাৰ এতিয়ালৈকে আমাৰ দৰংগিৰি ব্লকৰ পৰা আহিছে, খুব ভাল হৈছে। আৰু আমাৰ মাইকেল মমিনে আমাক দাঙি ধৰি জমা দিছে। গতিকে ব্লক প্ৰেচিডেণ্টক আমি অনুৰোধ কৰিছোঁ আজি আৰু কালিৰ ভিতৰত ইমিডিয়েট এইখিনি তেওঁলোকে পাইছে। মই অলপমান গম পাই কৰিছোঁ, কালিও গৈছোঁ ইফালে মাইকেলৰ তাতো কেম্পেইন কৰি চিগনেচাৰ হৈছে। আৰু কিবাটো ধনুভঙাটো চিগনেচাৰ হৈছে, কিন্তু আহি পোৱাত অলপমান হৈ আছে। গতিকে কালিৰ ভিতৰত এইটো যেন কালেকশ্যন কৰি ডিষ্ট্ৰিক্টত জমা দিয়ে ইমিডিয়েট। দ্বিতীয়তে আমাৰ আকৌ যিটো নেকি